শিক্ষাৰ্থীসকল, তোমালোকৰ পাঠ্যপুথিত কুম্পুৰ সপোন ভূত পোৱালি নামৰ এটি কবিতা আছে। কবিতাটো মই আবৃত্তি কৰি তোমালোকক শুনাব বিচাৰিছোঁ, তোমালোকেও শুনিবা। কবিতাৰ শিৰোনাম কুম্পুৰ সপোন ভূত পোৱালি, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা যখিনী ছোৱালী। এটা কোলা, এটা বগা, নাঙঠ পিঙত ভূত, কথা পাতে তাকুত ঢাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোজ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি। কুটুক কুটুক ঘুটুক কৰি ভূত পোৱালি জাপ মাৰি, ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো ভাঙি ভাঙি। মা, তই যে ক ভূতে বোলে মানুহ ধৰি খায়, পুখুৰীলৈ নি ভৰিকেইটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমায়। ক'তা মা, মোক দেখোন সিহঁত দুটাই একোৱেই কৰা নাই। ক'তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপকে সাহেই কৰা নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলাই, মা মোৰ হ'লে ভূতলৈ ভয় নাই। যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলোঁ মুচৰি। দীঘল কাণত মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সোধাই লগাই তাল ভাল। বিচাৰি ফুৰা ভূত পোৱালি মা যেতিয়া পালোঁ এৰা এৰি নাই, পুতলা থকা আলমাৰিটোত আনি থলোঁ সোমাই। তাৰ পিছত তই মাতোতে উঠিলোঁ সাৰ পাই, মা মোৰ হ'লে অকণমানো ভূতলৈ ভয় নাই। ধন্যবাদ।